আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো বহুত দিনৰ পৰা এই নতুন ভিডিঅ'লৈ আহিছোঁ। আজি মই আগতে ভিডিঅ' যিবোৰ দি আছিলোঁ সেইবিলাকৰ পৰা সম্পূৰ্ণ পৃথক। তো এটা ভাইটি আহিছে, মোৰ ঘৰৰে হয়, মোৰ মামাৰ ল'ৰা বুলি ক'ব লাগিব। তো সি মানে চকুৰে নেদেখাকৈ তো বস্তুবিলাক অনুমান কৰিব পাৰে, কি ৰং আৰু ধৰক আপুনি যদি মেথছ অংক চংক যদি কিবা পাতি দিয়ে সেইবিলাক বহুত ধুনীয়াকৈ কৰিব পাৰে। আৰু নেদেখাকৈ আপুনি যিকোনো বস্তু ধৰক বহি কিতাপ দি দিলে আপুনি ধুনীয়াকৈ পঢ়ি দিব আৰু অংক কৰিব। সেয়া ল'ৰাটোৰ ভিতৰত আছে অকণমান ইয়াত এখন গামোচা ধুনীয়াকৈ জাপি দিলোঁ। এয়া হৈছে দুখন, ইয়াত দুখন জাপিলোঁ মই, আপোনালোকে লিখিছে। আৰু সেইখন হৈছে তিনিখন গামোচা এতিয়া বান্ধি আছোঁ। তো এইটো হৈছে ভাইটিজন। আমি তিনিখন গামোচাই বান্ধি দিছোঁ। মই নিজেও এবাৰ চেক কৰি চালোঁ যে দুখন গামোচাই বান্ধি কিনে মই চেক কৰি চাইছিলোঁ প্ৰথমতে। তো দেখে নে নেদেখে, কিন্তু সম্পূৰ্ণ একদম পূৰা চকু বন্ধ, অকণমান দেখা নাই। এয়া দেখিছে আপোনালোকে, মই তিনিখন গামোচাৰে বান্ধি দিছোঁ। তাৰপাছত মই অংক পাতি দিলোঁ অলপ। তো অংকখিনিও কৰিলে। মই প্ৰথমতে চাই ল'লোঁ যে পাৰে নে নোৱাৰে। তো আৰু কিতাপ এখন আনি দিলোঁ। তো প্ৰথমতে মই কিতাপখনৰ পৰা আৰম্ভ কৰিম। গীতা তোমাৰ জ্ঞানৰ অমৃত। এখন হৈ গ'ল। তো এখন সুধিম মই এতিয়া। চকু বনা আছে, এয়া দেখিছে আপোনালোকে। আৰু এখন আছে, এখন নতুন। ইয়াত দেখি আপোনালোকে তিনিখন কিতাপৰ নাম সম্পূৰ্ণকৈ কৈ দিলে চকু বনা হৈ। তো আমি এবাৰ আহোঁ অংকলৈ। তো অংক কিছুমান কৰিব দিম। তো ভাইটিয়ে নেদেখাকৈ এতিয়া অংক কৰিব। বন্ধা আছে সম্পূৰ্ণকৈ, তিনিখন গামোচাই বন্ধা আছে। আৰু ইয়াত মই এতিয়া অংক পাতিম আৰু ভাইটিয়ে ক'ব। দেখিলে আপোনালোকে, মই অংক এটা পাতি দিছোঁ, জোখ অংক। তো ভাইটিয়ে এতিয়া কৰিব। দেখিছে আপোনালোকে চকু বন্ধা আছে। সিফালে চাই কৰিব পাৰিবি নাই? বেলেগ ফালে চাই, বেলেগ ফালে চাই কৰিছে। এয়া দেখিলে, এটা অংক প্ৰথমতে কৰিলে, মই একদম ইজি অংক এটা দিছিলোঁ, এইটো হৈ গ'ল। তো নেক্সট বেলেগ এটালৈ আমি আগবাঢ়োঁ। এইটো অংক মই ভাইটিক পাতি দিছোঁ। তো দেখিলে ভাইটিয়ে ধুনীয়াকৈ অংকটো কৰি দিলে। তাৰপাছত আৰু এতিয়া কিতাপ অলপ পঢ়িব দিম। তো আপোনালোকে চাই থাকিব ধুনীয়াকৈ। এতিয়াও চকু বন্ধা আছে। মই এই লাইনটো ভাইটিক পঢ়িবলৈ ক'ম। এই লাইনটো, অৱতাৰ শব্দৰ অৰ্থ হৈছে ওপৰৰ জ্ঞানৰ পৰা তলৰ স্থানলৈ নামি আহা। বিশেষকৈ এই শুদ্ধ আছে VI বুলি আছে। ধুনীয়া। তো গোটেই লাইনটো ধুনীয়াকৈ পঢ়ি দিলে। আৰু আমি কি কৰাম বাৰু, এয়া হাতত এখন কিতাপ থ'ম। আমাৰ খুৰীদেউ বহি আছে ইয়াতে। তো এই কিতাপকেইখনৰ মাজতে যিকোনো এখন খুৰীদেউ কিতাপ লৈ লওক আৰু দূৰৰ পৰা দেখাব আপুনি যে কোনখন কিতাপ আপুনি হাতত তুলি ল'লে। ইয়াৰ পৰা যিকোনো এখন চিলেক্ট কৰি লওক। লৈ লওক আপুনি এখন, লৈ লওক, আপুনি নিজে লৈ লওক। কোনোবা এখন কিতাপ লৈ লওক। তো খুৰীদেউ কিতাপ এখন ল'লে, তুমি কোৱা যে কোনখন কিতাপ খুৰীদেউ লৈছে। অকণমান ওচৰলৈ আনি দিব লাগিব নেকি? নামটো ক'ব লাগে কিতাপখনৰ। কিতাপখনৰ নাম হৈছে গীতা আৰু জ্ঞান অমৃত। এইটো হৈছে, তো কিতাপখনত এটা ছবি আছে। কিতাপখনত ওপৰৰ পেজটোত তুমি ক'ব পাৰিবা নেকি তাত ছবিটো কি আছে? চুই চাইছে, পঞ্চ ইন্দ্ৰিয়ই কাম কৰে বোলে সিহঁতৰ। তো গোটেইকেইটা ইন্দ্ৰিয়ই দেখে বুলি কৈছে ই। আমিতো সিমান ভালকৈ নাজানিম। ভগৱান আছে, ইয়াত অৰ্জুন আছে।
অঁ তো আপোনালোকে ধুনীয়াকৈ দেখিলে আৰু এটা মই বস্তু দেখাম ই টাইমটো বৰ্তমান সময়ত টাইমটো নাজানে মই আপোনালোকক প্ৰথমতে সময়টো দেখাই লৈছোঁ মোবাইলত যে সময় কিমান হৈছে বৰ্তমান তো ভাইটিক প্ৰথমতে মই সময়টো চাবলৈ কৈছোঁ সময়টো ই ক'ব এতিয়া মইতো নাই দেখাবা কৰি দিম অঁ ওলোৱাই নাই অঁ এনেকৈ কৰিম কোৱা 357 357 দেখিলে নহয় 357 সঁচাকৈ 357 হৈ আছে তো মোবাইল লৈ আছো নেকি এইটো আমি টেলেণ্ট বুলি ক'ব লাগিব আচৰিত টেলেণ্ট তো এনেকুৱা ল'ৰাবিলাকক আমি দেখাব লাগে সেইটো কাৰণে মই ভাবিলোঁ অকণমান দেখাওঁ তো আপোনালোকে দেখিছে আমাৰ গাঁৱৰ মাজতে আজিকালি কেনেকুৱা ধৰণৰ টেলেণ্ট ওলাইছে এইবিলাক ল'ৰাক আমি আগুৱাই নিবই লাগিব তো সেইটো কাৰণে ভিডিঅ'টো মই বনালোঁ আমাৰ ঘৰলৈ আহিছিলে অকণমান কৰিলে তো দেখালোঁ তো ইয়াক বান্ধি দিলে তো দেউতাকে কেনেকৈ বহি আছে সুধিছে কৈ দিব এতিয়া আপোনালোকক মই দেখাইছোঁ যে কেনেকৈ বহি আছে সেইজনে একজেক্টলি চব ক'ব পাৰিছে তো আমি ধুনীয়াকৈ দেখালোঁ ভাইটিৰ নাম কি আছিলে বোলে দিব্য আমি ভাইটি বুলিয়ে মাতোঁ যে সেইটো কাৰণে স্কুলৰ নাম ভাল নামটো নাজানো আমি তো দিব্য মেচ তো এনেধৰণৰ প্ৰতিভা আমি সঁচাকৈ সন্মান কৰিব লাগে আগুৱাই নিব লাগে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এই ভাইটিটোৱে যাতে চবেই চিনি পায় আৰু ডাঙৰ হ'ল ধুনীয়াকৈ পাৰিছে শিকিছেগৈ তো ভাল লাগিছে তো বিশেষ একো নাই ইমানখিনি আছে ভিডিঅ'টো জয় আহোঁ